ধুনীয়া নহ'ব পাৰোঁ, তথাপি নিজক লৈ সুখী। ধনী নহ'ব পাৰোঁ, কিন্তু আত্মসন্ধান আছে। হাজাৰটা দুখ থাকিবও পাৰে, তথাপিও হাঁহি থাকোঁ। প্ৰায়ভাগৰ ৰিলেশ্যনশ্বিপত এনেকুৱা হৈছে চাগে ন? প্ৰথমতে তোমাক ইমান ইম্পৰ্টেণ্ট দিব, লাইফত যেন তোমাক কোনোৱে ইমান ইম্পৰ্টেণ্ট দিয়া নাছিলে, ইমান মৰম দিয়া নাছিলে। আৰু তুমি ভাবি লৈ কিনে তুমি তাক বহুত মৰম কৰিব ল'বা, বহুত ফোন মেছেজ কল কথা পাতিব ল'বা। আৰু পিছলৈ তোমাক ফোন মেছেজ কৰা কম কৰি দিব। হঠাৎ এদিন তোমাক ক'ব, মোলৈ ফোন চোন নকৰিবা, আমনি লাগিছে তোমাৰ লগত কথা পাতি, গুড বাই। আৰু তেতিয়া তুমি অকলে কান্দিব লগা হয় ন? জীৱনত এনে এগৰাকী জীৱন লগৰী বিচাৰোঁ, যিয়ে মোৰ হাতত হাত থৈ ক'ব, ধনু, পৰিস্থিতি লাগিলে যিয়ে নহওক কিয়, মই তোমাৰেই হৈ আছোঁ আৰু তোমাৰেই হৈ থাকিম। নাজানো তুমি কেতিয়া বুজিবা, কিন্তু মোৰ প্ৰত্যেকটো ষ্টেটাছ তোমাৰ কাৰণে। কেতিয়াবাতো ৰিপ্লাই কৰি দিয়া। হয়, মই মিছা কথা নকওঁ। এবাৰ কেনে আছোঁ সোধা, উত্তৰ পাই যাবা। জীৱনত যিমানে ধুমুহা নহওক কিয়, মই কেতিয়াও আঁতৰি নাযাওঁ তোমাৰ পৰা। কিন্তু যিদিনা উপলব্ধি কৰিম যে তোমাৰ দুখৰ কাৰণ মই, সেইদিনা তুমি ক'ব নালাগে, মই নিজে আঁতৰি যাম।